পলিচন তোকচোন বহুত দিন দেখা নাই এই পিছে ক'ত নাথাক একদম ঘৰৰ পৰা নোলাই যেন পাইছো দেই একদম দেখা দেখি নাই পাই তোক কবি জানো নহয় এই পিতকনহতে হেৰি দিছে নহয় এইবোৰ হেৰি কৈছে শাক পাচলি কৈছে নহয় গম পাওঁচোন তালৈকে যাওঁ এই কি বুলি কয় অকণমান চাই চিতি আহোঁগৈচোন আজি বোলে সেই তেহেঁতি এই শাক পাচলি চিঙা কথা আছিলে বজাৰলৈ নিবলৈ সেইটো কাৰণে বোলো এপাক মাৰোচোন বোলো কিনো কৰিছে চাওঁ চাওঁ লাগি আছে নহয় বুজিছ যাওঁ যদি বল মোৰ লগতে চাই আহিবিগে পাক চাই আহিবিগে বৰ ধুনীয়া হৈছে হয় বৰ ধুনীয়া হৈছে এই ল'ৰাকেইটা কষ্টও কৰিছে নহয় তুমি গম পাইছা নাই বৰ ধুনীয়া হৈছে মানে শাকনিখন যে বৰ ধুনীয়া হৈছে বুজিছ এই কি বুলি কয় বল বল সোনকালে খৰখেদাকে যাওঁ বল কিনো কৰিবি কলি উপায় নাই নহয় বল বল আমি সোনকালে যাওঁ বল বলচোন বল তোৰো যে কথা আৰু দেই কলি বল 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 বুজিছ সেই শাকনি বাৰীখনলৈ এপাক নেমাৰিলে মনটো একদম ভালেই নালাগে সেই ধুনীয়া হৈছে নহয় শাকনি বাৰীখন বুজিছ নে তই দেখিলে গম পাবি নহয় কিমান ধুনীয়া হৈছে আহ আহ সোনকালে আমি মন কৰিলো চাচোন গোটেইখন এতিয়া একেবাৰে ভৰি পৰিছে কিমান ভাল লাগিছে আমাৰ মনটো সঁচাকে পিতকন হেই চেঙে সেইখিনি লৈ গ'ল মানুহকো তাত বহা লাগে বজাৰত বহা লাগে বোলে আজি দেওবাৰ নহয় জানো সোনকালে চিঙি মেলি আজৰি হ'ল বুলিহে আৰু দুটামান সেইখিনি হেৰি কৰিবলৈ আছে কাইলৈ বজাৰৰ কাৰণে ঠিক কৰা হ'ব তথাপি আকৌ কিমান আকৌ ঘূৰি আহি কি কথা আকৌ ক'ব নোৱাৰি নহয় প্ৰথম বজাৰ গৈছে নহয় জানো সেইটো কাৰণে মানে অকণমান চাই চিতি লওঁ পিছবেলালেহে একদম হেৰি ফোন কৰিব কিমান কি হৈছে বিক্ৰী হৈছে নে নাই হোৱা কিমান কি হৈছে লাভ হৈছে লোকচান হৈছে কিবা কিবি ক'ব তাৰপিছতহে আমি চিঙা কথা চিন্তা কৰিম বুজিছ এই চেঙে সেইখিনি কণ্ট্ৰল কৰিব তইও চিন্তা নকৰিবি পিতকন এই বল অকণমান হেৰি মানুহখিনি অকণমান চাই চিতি লওঁগৈ বল তাকেহে মই ভাবিছোঁ আৰু বুজিছ বল অকণমান হেৰি চাই লওঁগৈ অকণমান বহি লওঁগৈ আৰু কি কবি এইটো পইণ্টে একেবাৰে হেঁচা মাৰি দিছে বুজিছ চকুকেইটা একদম বিষ হৈ গৈছে দেই ৰাতিপুৱা সোনকালে উঠা কালি দেৰিকেও শোৱা বৰ দিগদাৰ হৈছোঁ উপায় নাই বল 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 অলপ জীয়াই ল'বি বল ভাল লাগিব তেতিয়া বল কলি এইখনেই শাকনি বাৰী দেখিছ নহয় কিমান ধুনীয়াকৈ লাগিছে দেখিছ নাই এইখনেই
মহা বিপদখন কৰি যেন পাইছোঁ দেই। গোটেইখন আয়বিয় কৰি গোটেইখন থলথলকৈ হেৰুৱাব পাৰি একদম মানে কৈছোঁ নহয় কেলে যে আনিলোঁ আৰু একদম মানে খং উঠি গৈছে দেই। কেনেকৈ কৈছে চা আকৌ লোভৰ পানী পৰি গৈছে বোলে। আয়ো খাবলৈহে নাই পোৱা যেনিবা কোনোদিন দেখি এইজনী যে সঁচাকৈ দেই গোটেইখন মুখ লগাই আদায় কৰিব একদম মানে কৈছোঁ নহয় ঠিক কেলেনো আনিলোঁ। ইমানকৈ লাগি আছে ঈশ্বৰো সঁচাকৈ তাই মোৰ একদম মানে ইমান লোভৰ পানী পৰিছে নহয়। কেইটামান মনে মনে সৰকাব লাগিব, কিবা এটা বুদ্ধি টানিব লাগিব। ইমান ধুনীয়াকৈ লাগি আছে ৰৈ থাকিব পাৰিবি আৰু কি কৰোঁ এজনী একদম মানে পাতা নিদিওঁ নিদিব তেতিয়া কিজানি যাবগৈ। মই পাতা নিদিয়া নিচিনা কৰি হ'লে যাবগৈ নিব সঁচাকৈ দেই। মই তেনেকুৱাহে কৰি খাব লাগিব। গোটেইখন একেবাৰে একদম মৰহি যাব যেন পাইছোঁ আৰু এইজনী গোটেইখন শেষ কৰিব। গোটেইখন হেপ ঢুকি গৈছেগৈচোন। ইমান লোভনীয় এজনী পাই কেলে যে আনিলোঁ আৰু এই চালা মই পাতা চাতা নিদিওঁ ইফালে যাওঁগৈ তেতিয়া তাই মন গুচি যাবগৈ। বাপেকে যা হ'ব দে তই হেপ ঢুকি থাকিব নালাগে পাই। ইমান আৰু খাব নিব নিচিনা নকৰিবিচোন। আমাৰ এই পিতৰখনতে বজাৰত বিকিছেনে কিনি ল'বি আকৌ একদম আজি নিছে কিনিব পাৰিবি। সেই কিনি পিনি খাবি সেই আকৌ খাবলৈ ভালে দিছে তাৰপৰাই কিনি ল'বি বুজিছনে। তেতিয়াতো সেই কি বুলি কয় একো নহয় তেতিয়া চবেই খাবও পাৰিব হয়নে। এই কিনি ল'বি বজাৰলৈ গৈ গম পাইছনে। কাম কৰি পিনি পইচা পাওঁ নহয় এইবোৰ কি কৰনো কি খাবি আকৌ নহ'লেনো আকৌ খাবলৈহে পইচা গোটোৱা হয় নহ'লেনো কি কৰিবলৈ হেৰি আকৌ তাৰপৰা কিনি ল'বি। কি ভাবি আছ সেইফালে চাওঁ দিয়া নহ'লে থাক তই মই সেইফালে যাওঁগৈ। কতা মইতো শুনা নাই। মাতিবও পাৰে পিছে পাই দেখি পিনি মই আকৌ ইমান দিন হেৰি নহাকৈ নাথাকোঁ নহয় পটককৈ দেখি পিনি চাগে মাতিছে মই গৈ আহোঁগৈ পাই। তোৰ চাগে দেৰি হৈছে নহয় মোৰ ইয়াত অকণমান দেৰি হ'ব। তই যা ঘৰত ভাত পানী বনোৱা নাই নহয় সোনকালে যাগে যা। এইজনী গ'লেহে ভাল হ'ব পাই ময়ো আঁতৰিহে দিওঁ আৰু গোটেইখন মানে এইখন শেষ কৰি যাব যেন লাগিছে দেই। একদম খং উঠি গৈছেগৈ এইজনী গোটেইখন শেষ কৰিব যেন লাগিছে একদম মানে সোনকালে গ'লেই হয় আৰু দেই। খাবলৈ মেলিবলৈ একো নাই ঘৰত ইমান ধুনীয়াকৈ লাগিছে সেইখিনি ৰ'ব পাৰি নেকি মই দুটামান যে নিমেই আৰু মই নিম কৈছে নহয় নিমেই আৰু